হাই হেল্ল' নমস্কাৰ গাইজ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল এণ্ড মোৰো ভাল। মোৰ অন্য এটি নিউ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই মা আৰু মই যাব ওলাইছোঁ কুমাৰীকাটালৈ, মানে মোৰ জেঠাইৰ ঘৰলৈ। দেউতাৰ বাইক হয় আৰু এয়া অকণমান খোজকাঢ়ি আহি এইটো হৈছে MES চক। ইয়াতে আমি বৰ্তমান বাছ ৰখি আছোঁ আৰু বাছত উঠি ল'লোঁ আৰু পাই গ'লোঁ তিনিআলি। ইয়াৰ পৰা আৰু বাছ নেযায়, ইয়াত এখন ই ৰিক্সা লৈ ল'লোঁ আৰু হৰ হৰ মহাদেৱ। বৰ্তমান আমি ই ৰিক্সাত বহি গৈ আছোঁ আৰু অকণমান বৰষুণো পেলাই আছে। মানে আজি আমাৰ সৰু বৰ পঞ্চমৃত খুৱাব আহিব, মাহঁতৰ ফালৰ পৰা কিছুমান নিয়ম কৰিব আহি পিনে, আৰু আহি পাই গ'লোঁ ঘৰ। আৰু আমিয়ে ফাৰ্ষ্ট আলহী, সিহঁতৰ মানুহবোৰ অহাই নাই। আৰু এয়া এনেকৈ জেঠা আৰু এজনী আইতা এনেকৈ বহি আছে আৰু এইজন হৈছে আমাৰ জেঠা। পোনপ্ৰথমে জেঠাৰ লগত অকণমান কথা পাতি ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু আগৰ ব্লগ এটাত কৈছিলোঁ নহয় যে আইতা জেঠাইৰ ঘৰত থকা বুলি। চাওক ইয়াতে আছে আৰু এইজনী হৈছে আমাৰ ডাঙৰ বৌ। বৌ কৈছে যে একদম নুঠাবা, কিন্তু মই উঠাই দিলোঁ আৰু ভুলতে বৌৰ এটা একদম আইতাই ফাউণ্ডেশ্যন লগাই পালে পূৰা বগা হৈ গৈছে। যিমান পাৰিছে সিমান ধুইছে কিন্তু যোৱাই নাই। আৰু আপোনালোকৰ লগত চিনাকি কৰাই দিব ওলাইছোঁ এটা মহা দুষ্ট ল'ৰাৰ লগত। এইজন হৈছে মোৰ একমাত্ৰ ভতিজা, আমাৰ ই ডাঙৰ দা ল'ৰা। ঘৰৰ সৰু বুলিবলৈ ইয়ে মাথোঁ, সেইবাবে ই চবৰে মৰমৰ একদম। আৰু এইজন হৈছে আমাৰ সৰু দা, মানে ইয়ে বাপেক হ'ব ওলাইছে। আৰু বৌক দেখাম বাৰু, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু তাৰ আগতে মোক চাই লওক, কেনেকুৱা লাগিছে বাৰু নিশ্চয় কমেণ্ট কৰি জনাব। মানে মই টুপিটো পিন্ধা নাছিলোঁ, কিন্তু সৰু দাই ক'লে যে এইটো পিন্ধ আৰু বেছি চালিয়া লাগিব, সেইবাবে ময়ো ফুলি গ'লোঁ, সেইবাবে পিন্ধিয়ে ল'লোঁ। আৰু এয়া খাই ল'লোঁ পুৰি চব্জি, লগতে মাও খাইছে বাৰু। আৰু এনেকৈ আমি খাই থাকোঁতে বৌৰ ফালৰ পৰা মানুহবোৰো আহি পালে। আৰু আজি দিনটো মই কেনেকৈ অতিবাহিত কৰোঁ সেই সকলোবোৰ দেখাই যাম, সেইবাবে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। আৰু এইফালে সৰু দাই ছাগলী মাংসখিনি মেৰিনেট কৰি থ'লে। আৰু এইজনীয়ে হৈছে আমাৰ সৰু বৌ, মানে এইজনীয়ে মাক হ'ব ওলাইছে। আজি মানে যিবোৰ 5 মহীয়া নিয়মবোৰ কৰা হয় সেইবোৰে কৰিব। আৰু এইফালে গাঁৱৰ মহিলাসকলক মাতিছে, অকণমান নাম পাঠ কৰিছে। আৰু এটা কথা হয়নে নহয় বাৰু ক'ব দেই, মানে যিসকলৰ জন্ম হওঁতে বৰষুণ দিয়ে ন, সেইসকলৰ যি কৰ্মই নাপাতক কিয় মানে বৰষুণ দিবই, লাগিলে বিয়াই হওক বাৰ্থডে হওক যিয়ে কি নহওক। আৰু আমাৰ বৌ জন্ম হওঁতে বোলে বৰষুণ দিছিল, সেইবাবে আজিও বৰষুণ। আৰু ইফালে আমাৰ বাচ্ছাকেইটা, এইটো আমাৰ ভতিজাটো আৰু বৌৰ ফালৰ পৰা এটা বাচ্ছা আহিছে, ই কিন্তু মস্ত শান্ত। আৰু আমাৰ ইফালে ই বদমাছটো, ইয়াক দুবাৰমান মাৰিলেও সি কিন্তু তাতকৈ সৰু। আৰু ইফালে চাওক নিয়মবোৰ কৰি আছে। ইফালে বৌক নিয়ম কৰা হোৱাৰ পিছত মানে দাদাকো নিয়ম কৰিলে। ইফালে দৰাৰ মামীয়েক আৰু কইনাৰ মামীয়েকে কিছুমান নিয়ম কৰিব লাগে, সেইবোৰে কৰি আছে। এইফালে আমাৰ দৰাৰ মামীয়েক মানে মোৰ মা। আৰু এইজনী হৈছে মোৰ জেঠীমা। আৰু এইফালে বৌ দুইজনীয়ে মানে কিবা কৰি আছে, মানে প্ৰসাদ বিতৰণ ভোগ বিতৰণ এইবোৰে। আৰু এইফালে হৈছে আমাৰ মাছৰ আঞ্জাখন বনাইছিলে টেঙাৰে, আৰু ইফালে বনি আছে ছাগলী মাংস। দেখাত বাৰু ইমান এটা ভাল লগা নাই, মই ভাবিলোঁ যে আজি গ'ল আৰু খাবলৈ একো ভাল চাল নালাগিব, কিন্তু যেতিয়া খালোঁ ন বিৰাটেই টেষ্টি হৈছিল। সেইবাবে ৰূপক নাচাপক গুণ। আৰু ইফালে মাহঁতে বিলাই আছে মানে জলপান, মানে চিৰা দৈ। আৰু ইফালে আমি ভাতটো খাই ল'লোঁ। ভাতৰ লগত আছিল দাল চব্জি মাটন আৰু মাছ। আৰু ভাত চাত খাই লৈ উঠি আমি অকণমান ওলাই আহিলোঁ। লগত আছে দাদা আৰু বৌ আৰু মই। এইফালে পাই গ'লোঁ আমি লোকেশ্যনটো, মানে এইখিনি কালা নদী বুলি কোৱা হয়। ইয়াতে বোলো আমি ফটো এইবোৰ ক্লিক কৰি যাওঁ, দাদাই লৈ আহিলে এনেকুৱা আৰু চাওকচোন ইয়াৰ ভিউটো, ৱাও কি ক'ব আৰু তাহাঁতক দুয়োকো আপোনালোকে আশীৰ্বাদ কৰিব, বাচ্ছাটো হওঁতে যাতে একদম ষ্ট্ৰং হেল্ডি হয়। আৰু আজিলৈ বাই, মোৰ নেক্সট ব্লগত আপোনালোকক লগ পাম।
আৰু আপোনালোকে প্লিজ ভিডিঅ'বোৰত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত কষ্টৰে ভিডিঅ'বোৰ বনোৱা হয় চ' প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই